নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ কোন কেইটা মাহত শান্তি হ'লে অতিকে বেয়া হয়। যিসকল ছোৱালীয়ে এইকেইটা মাহত যদি কেনেবাকৈ শান্তি হৈছে বা তুলনি বিয়া হৈছে তেতিয়াহ'লে বহুত বেয়া, কাৰণ এইকেইটা মাহত শান্তি হ'লে অতি শীঘ্ৰে প্ৰতিকাৰ কৰাই ল'ব লাগে আৰু যি দান দক্ষিণা থাকে এইকেইটা দিয়াই ল'ব লাগে শুৱনি চোৱাই। গতিকে জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনালোকক যিকেইটা মাহৰ কথা ক'ম, যদি সেইকেইটা মাহত আপোনালোকে কেনেবাকৈ শান্তি হৈছে তেতিয়াহ'লে অতি শীঘ্ৰে প্ৰতিকাৰ কৰাব। প্ৰথমতে আহিছোঁ জেঠ মাহত শান্তি হোৱাটো অতিকে বেয়া হয়। এই মাহত শান্তি হ'লে কিন্তু বিধৱা হয়। সেয়েহে এই মাহত শান্তি হ'লে প্ৰথমে আপোনালোকে জ্যোতিষীৰ ওচৰলৈ গৈ ভালদৰে চোৱা চিতা কৰি যি দান দক্ষিণা থাকে আৰু লগতে যি প্ৰতিকাৰ কৰিবলৈ দিয়ে, যি দান দিবলৈ দিয়ে সেইবোৰ অতি শীঘ্ৰে কৰাই ল'ব। তেতিয়া ইয়াৰ যি ফল, বেয়া ফল, এই ফলবোৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব। তাৰ পাছতে ভাদ মাহত কিন্তু শান্তি হ'লেও বেয়া হয় অলপ। এই মাহত শান্তি হ'লে কিন্তু বেমাৰে লগ নেৰে। সৰু সুৰা বেমাৰৰ পৰা আদি কৰি ডাঙৰ বেমাৰো হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই মাহতো শান্তি হ'লে নিজৰ শুৱনি চোৱাই লৈ প্ৰতিকাৰ অতি শীঘ্ৰে কৰাব লাগে। গতিকে জ্যোতিষ শাস্ত্ৰত যিহেতু এই সকলো কথা আছে, বা কি কোন মাহত কি যুগত বা কি বাৰে শান্তি হ'লে কি প্ৰতিকাৰ কৰিব লাগে বেয়া ফলৰ পৰা মুক্ত হ'বলৈ, এইবোৰ সকলো আপোনালোকে শুৱনি চোৱাই কৰাই ল'ব। গতিকে আপোনালোকক মাহকেইটা কৈছোঁ যিকেইটা মাহত শান্তি হ'লে বেয়া হয়, আৰু যুগ, মাহ আৰু নক্ষত্ৰ আপোনালোকৰ যি যুগত শান্তি হৈছে এনেকুৱা গোটেইখিনি মিলাই লৈ আপোনালোকে ভালদৰে জ্যোতিষে চাই দিয়াৰ পিছত যি দান দক্ষিণা হয় এইখিনি অতি শীঘ্ৰে দিয়াই ল'ব, কাৰণ তেতিয়াহে আপোনালোকৰ এই যি বেয়া ফলৰ পৰা আপোনালোকে আঁতৰি থাকিব পাৰিব। কাৰণ যিহেতু ইয়াতে জ্যোতিষৰ মতে ডাইৰেক্ট যিহেতু মাহকেইটা আপোনালোকে উল্লেখ থকা যিকেইটা মাহত উল্লেখ আছে সেইকেইটা মাহৰ কথা আপোনালোকৰ ওচৰত আলোচনা কৰিছোঁ। গতিকে আপোনালোকে এই দুটা মাহত শান্তি হোৱাটো অতিকে বেয়া হয়। তাৰপিছতে শাওণ মাহতো কিন্তু যিসকলে তুলনি হৈছে বা শান্তি হৈছে এওঁলোকৰো পিছত বৈবাহিক জীৱনৰ পাছত ল'ৰা ছোৱালীৰ বিপদ ঘটিব পাৰে। সেয়েহে সিহঁতৰ অতি শীঘ্ৰে যিসকলে শান্তি হৈছে তেওঁলোকৰ প্ৰতিকাৰবোৰ কৰাই ল'ব অতি শীঘ্ৰে। এইটো মাহো অতিকে বেয়া হয়। আৰু আহিন মাহতো কিন্তু কন্যা সন্তান নষ্ট হ'ব পাৰে। যিসকল তুলনি হৈছে তেওঁলোকৰ যদি ভালদৰে প্ৰতিকাৰ নকৰাই পেলাই এনেই থৈ দিয়ে বা এনেই সৰু সুৰাকৈ দান দক্ষিণা দি পেলাই যদি ভালদৰে নোচোৱাই বা শুৱনি নোচোৱাই পেলাই দান দক্ষিণা নিদিয়ে বা বামুণৰ ওচৰত যিখিনি কৰ্ম কৰিব লাগে যদি নকৰে, কিন্তু পাছত বিপদ ঘটে। গতিকে এইকেইটা মাহ অতি বেয়া হয়। আৰু এটা মাহ বেয়া আছে, এইটো মাহৰ বিষয়ে আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ। কাতি মাহতো কিন্তু যিসকল তুলনি হৈছে বা শান্তি হৈছে তেওঁলোকৰ বৈবাহিক জীৱনৰ পাছত তেওঁলোকৰ কুল নষ্ট হয়। সেয়েহে তেওঁলোকৰো মাহটো বেয়া হয়। গতিকে এইকেইটা মাহৰ বাহিৰে বাকী মাহকেইটা অতিকে ভাল হয়। বহাগ মাহ আদি কৰি যিকেইটা মাহ আপোনালোকক কোৱা নাই সেইকেইটা মাহ অতি ভাল হয়। এইকেইটা মাহত যিসকলে শান্তি হৈছে তেওঁলোকৰ জীৱনটো খুব ৰঙীনদায়ক হয়। এইকেইটা মাহৰো ৰঙীনদায়ক হয়। যদি প্ৰতিকাৰ কৰাই সকলো ঠিক কৰাই লয় তেতিয়াহ'লে তেওঁলোকৰ জীৱনত একো ঘটনাই নঘটে। গতিকে আপোনালোকে যদি কোনোবা শান্তি হৈছে অতি শীঘ্ৰে জ্যোতিষীৰ ওচৰলৈ গৈ যিকেইটা প্ৰতিকাৰ কৰাব লাগে অতি শীঘ্ৰে প্ৰতিকাৰ কৰাই দান দক্ষিণা দি ল'ব। গতিকে জ্যোতিষৰ বিষয়ে এনেকুৱা কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি আপোনালোকে মোক জনাব পাৰে। মই আপোনালোকক সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।